সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম, লেটাৰ নম্বৰ পোৱা ল'ৰাবিলাককো আমি স্কুটি দিম। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। এইচএছৰ স্কুটি প্ৰদানৰ ক্ষেত্ৰত কাট অফ মাৰ্ক ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু লগতে মেট্ৰিকত আনন্দৰাম বৰুৱা এৱাৰ্ড শিক্ষাৰ্থীসকলে 6 আগষ্টত লাভ কৰিব বুলি ঘোষণা কৰিছে। এই মুহূৰ্তৰ এটা বিগ আপডেট যে এইচএছত ফাৰ্ষ্ট ডিভিজন পোৱা সকলো ছোৱালীয়ে এইবাৰ লাভ কৰিব স্কুটি, কিন্তু ল'ৰাসকলৰ ক্ষেত্ৰত 75% লাগিব। 75% বা ইয়াতকৈ বেছি পাৰ্চেণ্টেজ পোৱা ল'ৰাসকলে এইবাৰ স্কুটি পাব। অৰ্থাৎ এইবাৰৰ স্কুটি প্ৰদানৰ ক্ষেত্ৰত কাট অফ মাৰ্কটো হৈছে ছোৱালীসকলৰ বাবে 60% বা ইয়াতকৈ বেছি, কিন্তু ল'ৰাসকলৰ ক্ষেত্ৰত 75% বা ইয়াতকৈ বেছি। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্যটো আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। অহা 6 আগষ্টত মেট্ৰিকত ষ্টাৰ নম্বৰ পোৱা, লেটাৰ নম্বৰ পোৱা ল'ৰা ছোৱালীক আমি কম্পিউটাৰৰ পৰিৱৰ্তে 16,000 টকাকৈ দিম আৰু দুৰ্গা পূজাৰ আশে পাশে হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম। এইবাৰ হায়াৰ ছেকেণ্ডাৰীত লেটাৰ নম্বৰ পোৱা ল'ৰাবিলাককো আমি স্কুটি দিম, যাতে ছোৱালী ল'ৰা দুয়োটাই পায়। খালি ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পালে পাব, ল'ৰাই কিন্তু লেটাৰ নম্বৰ পাব লাগিব। ল'ৰাৰ কাৰণে অলপ টাইট কৰি দিছোঁ। এই ধৰণে আমি আমাৰ যিমানবিলাক আমাৰ ইলেকশ্যনত আমি প্ৰতিশ্ৰুতি দিছিলোঁ সেইবিলাক আমি আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ।